আলহামদুলিল্লাহ, আজি আমাৰ মাজত আহি পাইছেহি শ্বাবান মাহৰ 15 নম্বৰ ৰাতি, যাক আমি শবে বৰাত বা বৰাতৰ ৰাতি বুলি কওঁ। আহক এই বিষয়ে আমি জানো যে আমি শবে বৰাতত কি কৰিব লাগে, বা মুছলমানসকলে শবে বৰাত কিয় পালন কৰে, বা শবে বৰাতৰ অৰ্থ কি। শবে বৰাত মানে হৈছে মুক্তিৰ ৰাতি, ক্ষমাদানৰ ৰাতি। আল্লাহ তাবাৰক ওয়া তাআলাৰ ওচৰত যিসকল বান্দাই বিনয়ৰ সৈতে খুব নিষ্ঠা সহকাৰে ক্ষমা বিচাৰে, দোৱা কৰে, সেইসকল ব্যক্তিক আল্লাহ তাবাৰক ওয়া তাআলাই আমাৰ সৃষ্টিকৰ্তাই ক্ষমা কৰি দিয়ে, তেওঁলোকৰ দোৱা কবুল কৰে। যিহেতু এই ৰাতিটো অত্যন্ত মৰ্যাদাপূৰ্ণ আৰু গুণসম্পন্ন, সেইকাৰণে মুছলমানে নিজৰ গুনাহৰ ওপৰত, নিজৰ দ্বাৰা হৈ যোৱা বেয়া কামসমূহৰ ওপৰত অনুতপ্ত হৈ আল্লাহৰ ওচৰত ক্ষমা বিচাৰে আৰু এই ৰাতিটোক গুৰুত্ব দিয়ে। সেইকাৰণে মুছলমানসকলে বৰ বেছিকৈ এই ৰাতিটোত ইবাদত কৰে বা উপাসনা, দোৱা, আৰাধনাত ব্যস্ত থাকে। অৰ্থাৎ এই ৰাতিটো হৈছে ক্ষমা বিচৰাৰ ৰাতি। এই ৰাতি ক্ষমা বিচাৰিলে আল্লাহ তাবাৰক ওয়া তাআলাই আমাৰ সৃষ্টিকৰ্তাই ক্ষমা কৰি দিয়ে, মাফ কৰি দিয়ে। সেইকাৰণে মুছলমানসকলে নিজৰ হৈ যোৱা বেয়া কামসমূহৰ ওপৰত অনুতপ্ত হৈ আল্লাহৰ ওচৰত ক্ষমা বিচাৰে আৰু আগন্তুক জীৱনত, আগন্তুক কালত কোনো ধৰণৰ বেয়া কাম নকৰোঁ বুলি দৃঢ় সংকল্প লয় এই ৰাতিত। সেইকাৰণে এই ৰাতিটোক শবে বৰাত বা মুক্তিৰ ৰাতি বা কবুল হোৱাৰ ৰাতি বুলি কোৱা হয়। হাদিছ শৰীফত আল্লাহৰ নবী সাল্লাল্লাহু তাআলা আলাইহি ওয়াসাল্লামে কৈছে, এই পবিত্ৰ ৰাতিটোত আল্লাহ তাবাৰক ওয়া তাআলাই অগণন বান্দাক ক্ষমা কৰি দিয়ে, অসংখ্য বান্দাৰ দোৱা কবুল কৰে। গতিকে এই ৰাতি আমি অযথা অনাই বনাই নুঘূৰি আল্লাহ তাবাৰক ওয়া তাআলাৰ ইবাদতত মগ্ন থকা উচিত, আল্লাহ তাবাৰক ওয়া তাআলাৰ উপাসনাত ব্যস্ত থকা উচিত। এই ৰাতি আমি কি কৰিব লাগিব? এই ৰাতিটোত আমি এনেকুৱা কাম কৰিব লাগে, যিসমূহ কামৰ দ্বাৰা আমাৰ সৃষ্টিকৰ্তা, আমাৰ আল্লাহ তাবাৰক ওয়া তাআলা আমাৰ ওপৰত যাতে সন্তুষ্ট হৈ ৰাজি হৈ যায়। এনেধৰণৰ কামৰ মাজৰ পৰা হৈছে ফৰজ নামাজ আদায়ৰ পিছত খুব বেছিকৈ নফল আদায় কৰা, কোৰাণ পাক তিলাৱত কৰা, দান সদকা কৰা, কালিমা তয়্যিবা বেছিকৈ পঢ়া, দুৰুদ শৰীফ পঢ়া, বিগত হৈ যোৱা ফৰজসমূহৰ কাজা নামাজসমূহ আদায় কৰা, বিশেষভাৱে নিজৰ দেশৰ কাৰণে, নিজৰ মাতৃভূমিৰ কাৰণে, গোটেই দেশৰ কাৰণে শান্তিৰ দোৱা কৰা, আৰু অৱশেষত কবৰস্থানত গৈ নিজৰ আত্মীয় মৃতসকলৰ কাৰণে দোৱা কৰা, আৰু ৰাতি ইবাদত কৰি চেহেৰি কৰি পিছদিনা নফল ৰোজা ৰখা আল্লাহ তাবাৰক ওয়া তাআলাৰ বৰ পছন্দনীয় কাম। মুছলমানসকলে এনেধৰণৰ আল্লাহ তাবাৰক ওয়া তাআলাই পছন্দ কৰা কামসমূহত ব্যস্ত থাকি এই ৰাতিটো অতিবাহিত কৰা উচিত, কিয়নো এই ৰাতিটোত আল্লাহৰ নবী সাল্লাল্লাহু তাআলা আলাইহি ওয়াসাল্লামে এনেধৰণৰ কামসমূহ কৰিছিল। গোটেই ৰাতি উজাগৰত থাকি ইবাদত কৰিছিল, কবৰস্থানত গৈ মৃত ব্যক্তিসকলৰ হৈ দোৱা কৰিছিল, আৰু বিশ্ব শান্তিৰ বাবে তেওঁ দোৱা কৰিছিল। গতিকে আমি আল্লাহ তাবাৰক ওয়া তাআলাৰ ওচৰত এইসমূহ ইবাদত কৰি আল্লাহ তাবাৰক ওয়া তাআলাক সন্তুষ্ট কৰাৰ চেষ্টা অব্যাহত ৰখা উচিত।